তো আজি আমাৰ মছলপুৰ বিটিসি সমষ্টি হিচাপে যিমান আমাৰ বিটিসি চৰকাৰৰ 5টা গ্যাৰেণ্টি আছিল ইয়াৰে 5টা গ্যাৰেণ্টিৰ আঁচনি হিতাধিকাৰীসকলক হেতু প্ৰদান কৰা হ'ব। মানে আত্মসহায়ক গোট আছে, আমাৰ যিবিলাক গৰীব মানে কাম কৰি খোৱা মানুহ আছে, মানে IBS আছে 10,000 কৈ, আত্মসহায়ক গোটসকলক 15,000 টকাকৈ, আৰু যিবিলাক আমাৰ ইউথ আনএমপ্লয়েড তেখেতসকলক 2 লাখকৈ প্ৰায় 100 জন, আৰু তাৰ বাদেও আছে আমাৰ ফিজিকেলি হেণ্ডিকেপ আছে, সিনিয়ৰ সিটিজেন আছে 10,000 কৈ টকা। এইখিনি চেক ইয়াতে চৰকাৰীভাৱে আমাৰ বিটিসি চৰকাৰে ইয়াতে ভগোৱাৰ ব্যৱস্থাটো কৰিছে। আৰু মোক ইয়াতে কণ্টেক্ট দেখা দিবলৈ মাতিছিলে এক্স MLA হিচাপে, মই আহি দেখা দিলোঁ, ভাল লাগিল। 5টা গ্যাৰাণ্টিৰ পিছত আৰু কিবা পদক্ষেপ ল'ব বুলি আপোনাৰ 5টা গ্যাৰেণ্টিৰ পিছতো আমাৰ যথেষ্ট পদক্ষেপ এই অঞ্চলত আমাৰ যিমানখিনি ৰোড কমিউনিকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক আমাৰ ডেভেলপ কৰা, আপগ্ৰেড কৰা, আমাৰ যিবিলাক আমাৰ ইৰিগেশ্যন আছে, এগ্ৰিকালচাৰ সেক্টৰ, এডুকেশ্যন সেক্টৰ বা আমাৰ হেল্থ সেক্টৰ, সকলো সেক্টৰতে প্ৰায়োৰিটি দি বিটিসিখন আগুৱাই লৈ যোৱা, সেইটোৱে বিটিসি চৰকাৰৰ উদ্দেশ্য। 100 তেখেতে ৰাখি আছে। 5টা গ্যাৰেণ্টিৰ কথা কৈছিলে, 5 মাহ হোৱাই নাই, তেখেতে ইতিমধ্যে এই আঁচনিবিলাক মানে ইতিমধ্যে এপ্ৰুভ কৰি হিতাধিকাৰীক এইটো প্ৰদান কৰিছে। তো 5টা গ্যাৰেণ্টিত আমাৰ বহুতো আছে। এটা আমাৰ সমষ্টিতে আত্মসহায়ক গোট প্ৰায় 833টা, আৰু আমাৰ আছে ইউথ যিটো এমপ্লয়মেণ্ট জেনেৰেশ্যন, ইয়াতো 2 লাখে 100 জনক দিয়া হৈছে। তাৰ বাহিৰেও আমাৰ যিটো সিনিয়ৰ সিটিজেন প্ৰায় 1250 জন, আৰু তেনেকুৱা আমাৰ সোশ্যাল ওয়েলফেয়াৰ হিচাপতো যিমানখিনি দৰখাস্ত পাইছে এতিয়ালৈকে সেইখিনি মানে প্ৰদান কৰাৰ ব্যৱস্থাবিলাক কৰি আছে। যথেষ্ট উপকাৰ হ'ব, এইটো ৰাইজৰ মানে খুব উপকাৰ হ'ব। এইটো উপকাৰৰ কাৰণে এইটো লোৱা হৈছে, দিয়া হৈছে। আৰু বিটিসিৰ দায়িত্ব লোৱাৰ পিছতে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে ইমান যিবিলাক আপোনালোকে প্ৰজেক্টটো দেখা পাইছে, প্ৰজেক্টবিলাক কিমান প্ৰজেক্ট লৈছে সেইটো মানে আপোনালোকে এইটো নজৰ দিব না। কিমান প্ৰজেক্ট ইতিমধ্যে মিনি সেক্ৰেটাৰিয়েট বনাম বুলি কৈছিলে, মিনি সেক্ৰেটাৰিয়েট ইতিমধ্যে আধাৰশিলা হৈ গৈছে। গতিকে এইটো ৰাইজৰ কাৰণে বহুত উপকাৰ হ'ব। এইবিলাক এইটো